নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ এছকে নেটৱৰ্ক এছামলৈ। আৰু আজি হৈছে সোমবাৰ, ইংৰাজীৰ 5 তাৰিখ। আৰু আপোনালোকক জনাবলৈ লৈছোঁ ৰাশি অনুযায়ী জাতক জাতিকাসকলৰ আজিৰ দিনটো কিদৰে পাৰ হয় সেই বিষয়ে সকলোবোৰ জনাম। লগতে জনাম কি সতৰ্ক ল'ব লাগে, কি কৰিলে ভাল হ'ব, কি কৰিব লাগিব, কি কৰিব নালাগে। সেই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাম। জনাম আপোনালোকক 12টা ৰাশিফলৰ বিষয়ে। তেনেহ'লে পলম নকৰি আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, পোনপ্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উচ্চ শিক্ষাৰ যুগ আছে। বাহিৰত যদি কোনোবা ব্যক্তিয়ে আজি মেঘ ৰাশিৰ জাতক জাতিকাই যদি আজি বাহিৰলৈ পঢ়িব যাম বুলি ভাবিছে, তেনে ক্ষেত্ৰত সফল হ'ব পাৰিব। লক্ষ্যত আজি সফলতা লাভ কৰিব পাৰিব। সিদ্ধান্তসমূহ সঠিক সিদ্ধান্ত ল'ব, নিশ্চয় সফল হ'ব। লগতে আয় ব্যয় কিছু সামঞ্জস্য ৰখাই তুলিব, কাৰণ আপোনালোকৰ আজি আয়তকৈ ব্যয় হোৱা বেছি যুগ আছে। দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত কিছু অশান্তি আহিব পাৰে। যান বাহন ক্ৰয়ৰ যুগ আছে। শত্ৰু কিছু আমনি কৰিব পাৰে। লগতে ওচৰ চুবুৰীয়াৰ পৰা কিছু সাৱধানে থাকিব। যিকোনো কথাত আপুনি আজি খং নকৰিব। মানসিক আজি আপুনি কিছু অশান্তি হৈ থাকিব। লগতে বিবাহৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 4, শুভ দিশ হৈছে পশ্চিম। আৰু তেনেহ'লে এইবাৰ লগে লগে আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দীৰ্ঘম্যাদী কোনো পৰিকল্পনা যদি কৰি আছিলে, তেওঁলোকে আজি সেই ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। বন্ধুবৰ্গই আজি আপোনালোকক সহায় কৰিব। লগতে সন্তানৰ কিছু চিন্তিত কৰিব পাৰে, সন্তানৰ কিছু সমস্যা হ'ব পাৰে। ব্যৱসায় বাণিজ্যত শুভ ফল লাভ কৰিব। প্ৰেমত কিছু অশান্তি হ'ব পাৰে। পাৰিবাৰিক শুভ ফল লাভ কৰিব পাৰিব। তাৰ উপৰিও আপোনালোকে আজি ভ্ৰমণৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আৰু আপোনালোকৰ শুভ ৰং হৈছে সুমথিৰা, শুভ দিশ হৈছে উত্তৰ আৰু শুভ সংখ্যা হৈছে 2। এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি সোমবাৰ দিনটো কিদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। তেওঁলোকৰ আজি সোমবাৰ দিনটো নিজৰ যিকোনো ভুল সিদ্ধান্তবোৰ আজি স্বীকাৰ কৰিবলৈ বাধ্য হ'ব, কাৰণ আপোনালোকৰ ভুল সিদ্ধান্তত যদি আপুনি মদগৰ্ভ হৈ থাকে, তেনেহ'লে আজি আপুনি সমস্যাত পৰিব পাৰে। লগতে ব্যৱসায় বাণিজ্য কৰা ব্যক্তিসকলে শুভ ফল লাভ কৰিব। শিল্পীসকলৰ ক্ষেত্ৰতো শুভ ফল লাভ কৰিব। আৰু যদি কিবা বদ অভ্যাস আছে সেইবোৰ আজি দূৰত ৰাখিব, কাৰণ সেইবোৰ আজি আপোনাৰ দিনটো অনিষ্ট কৰিব পাৰে। বিবাহৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। পিতৃ মাতৃৰ কিছু অসুস্থতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। লগতে আপোনালোকৰ শুভ ৰং হৈছে নীলা, শুভ বাৰ হৈছে আজিৰ দিনটো শুভ বাৰ, যিহেতু আপোনালোকৰ বিশেষভাৱে শুভ বাৰ, গতিকে আপোনালোকে আজি যিকোনো শুভ দিশ দক্ষিণ দিশত যাত্ৰা কৰিব। আৰু শুভ সংখ্যা হৈছে 8। তেনেহ'লে পলম নকৰি এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্ম সংস্থাপনত দিশ আছে। অৰ্থাৎ আপোনালোকৰ আজি নিবনুৱাসকলে কৰ্ম সংস্থাপন পাব। আৰ্থিক ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰিব। সিদ্ধান্তসমূহ আজি আপুনি সঠিকভাৱে লওক। আপুনি যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাত আজি সফলভাৱে ৰূপায়ণ কৰিব পাৰিব। মাটি বাৰী যান বাহন ক্ৰয়ৰ যুগ আছে। চাকৰিয়ালৰ বাবে শুভ ফল লাভ কৰিব। ওচৰ চুবুৰীয়াসকলে আপোনাক কিছু আজি আনন্দিত কৰিব। প্ৰেম প্ৰণয়ত শুভ ফল লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত কিছু আপুনি সমস্যা হ'ব পাৰে। আৱেগিক সিদ্ধান্ত যিকোনো মুহূৰ্তত আপুনি লোৱাৰ পৰা দূৰত থাকক। তেনেহ'লে আপোনালোকক জনাবলৈ ওলাইছোঁ এইবাৰ আপোনাৰ শুভ ৰং হৈছে নীলা, শুভ দিশ হৈছে আপোনালোকৰ পূব, শুভ সংখ্যা হৈছে আপোনালোকৰ 5। তেনেহ'লে এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোত সন্তানে কিছু চিন্তিত কৰিব পাৰে। আপুনি যিকোনো আজি খং উঠিলে বা খঙৰ কোনো পৰিস্থিতি উদ্ভৱ হ'লে আপুনি নিজকে তাৰ পৰা আঁতৰাই ৰাখক। দৈনন্দিন কাম কাজসমূহ আপুনি একাগ্ৰতাৰে কৰি যাওক, নিশ্চয় সফল হ'ব পাৰিব। প্ৰমোচনৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, তাৰ কাৰণে আপুনি হতাশা নহ'ব। নিজৰ কাম দায়িত্বপূৰ্ণ সহকাৰে কৰিলে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। লগতে আয় ব্যয়ৰ ক্ষেত্ৰত কিছু আপোনাৰ ব্যতিক্ৰম হ'ব, অৰ্থাৎ আপোনাৰ আজি ব্যয় বাঢ়িব, আয় কমিব। গতিকে কিছু সাৱধান হোৱা উচিত আপোনাৰ আয় সঞ্চয় কৰিবৰ কাৰণে। ধৰ্মীয় স্থান ভ্ৰমণত আজি আপুনি শুভ ফল লাভ কৰিব পাৰিব। লগতে শুভ ৰং হৈছে আপোনালোকৰ নীলা আৰু শুভ দিশ হৈছে উত্তৰ, শুভ সংখ্যা হৈছে 6। এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে জনাইছোঁ। তেওঁলোকে আজি যদি নতুন কামত হাত দিয়ে, তেনেহ'লে সফলতা লাভ কৰিব পাৰিব। আজি আপোনাৰ শত্ৰুৱে আক্ৰমণ কৰিব চেষ্টা কৰিব, যদিও তাক আপোনালোকে হাঁহি মুখে আঁতৰি আহিব পাৰিব, কাৰণ আজি আপোনাক শত্ৰু অনিষ্ট কৰিব নোৱাৰে।
শিল্পীসকল অভিনেতাসকলৰ বাবে আজি শুভ ফল লাভ কৰিব পাৰিব যিকোনো আজি সমস্যা উদ্ভৱ হ'ব পাৰে গতিকে তাৰ বাহিৰে সতৰ্ক হৈ থাকিব আপোনালোকৰ আজি বিয়াৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব দাম্পত্য জীৱনত সুখী হ'ব পাৰিব লগতে পাৰিবাৰিক ক্ষেত্ৰত কিছু দুই এটা সৰু সুৰা সমস্যা হ'ব পাৰে যদিও আপুনি সেইবোৰ আজি হাঁহি মুখে অৰ্থাৎ আপুনি সেই সমস্যাবোৰ নগণ্য হৈ পৰিব আৰু আপোনালোকৰ শুভ সংখ্যা হৈছে 8 আৰু শুভ দিশ হৈছে আপোনালোকৰ দক্ষিণ লগতে শুভ ৰং হৈছে ৰঙা গতিকে পলম নকৰি এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে কৰ্কট ৰাশি বন্ধুসকল কৰ্কট ৰাশি যোৱাৰ আগতে আপোনালোকক জনাইছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ বিষয়ে জনাবলৈ ওলাইছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি বন্ধু যি আপোনাৰ আশাৰ বতৰা দিব সেই আশাৰ বতৰাত আপুনি আজি সুখী হ'ব পাৰিব সন্তানৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব নিজৰ ভুল সিদ্ধান্তৰ বাবে কিছু আপুনি নিজকে দুখী অনুভৱ কৰিব খেল আৰু ক্ৰীড়াত জড়িত লোকসকলৰ বাবে শুভ বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব কেৰিয়াৰত আজি সফল হোৱাৰ যোগ আছে লক্ষ্য সফলতা লাভ কৰিব পাৰিব আপোনাৰ যি লক্ষ্য আছিল তাত আপুনি আজি সফল হ'ব পাৰিব ভ্ৰমণত কিছু বাধা আহিব পাৰে তাৰ কাৰণে সতৰ্ক হৈ থাকিব সুস্বাস্থ্য আজি আপোনাৰ হৈ থাকিব গতিকে আপুনি দিনটো আজি সুস্বাস্থ্য অতিক্ৰম কৰিব পাৰিব শুভ ৰং হৈছে সেউজীয়া শুভ দিশ হৈছে পশ্চিম আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ 4 এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ আজি কৰ্ম সংস্থাপন হ'ব আজি আপোনালোকৰ কিবা কাম যদি বিচাৰিছিল তাত আপুনি সংস্থাপন হ'ব লগতে আৰ্থিকভাৱে উন্নতি হ'ব যেহেতু আপোনাৰ সংস্থাপন হ'ব গতিকে আজি আপোনাৰ আৰ্থিকভাৱে উন্নতি হোৱা যোগ আছে দীৰ্ঘম্যাদী পৰিকল্পনা আজি আপোনাৰ ৰূপায়ণ হ'ব কোনো যদি দীৰ্ঘম্যাদী আপুনি আগৰ পৰা কাম কৰি আছিলে সেই কাম আজি আপোনাৰ ৰূপায়ণ হ'ব লগতে দৈনন্দিন কাম কাজসমূহ সফলতাৰে পাৰ হ'ব নতুন কামত হাত দিলে শুভ ফল লাভ কৰিব পাৰিব শুভ ৰং হৈছে বেগুনীয়া শুভ সংখ্যা হৈছে আপোনালোকৰ 6 আৰু শুভ দিশ হৈছে আপোনালোকৰ পশ্চিম এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি উন্নতিৰ কিছু বাধা হ'ব পাৰে বিভিন্ন সমস্যাই আজি আপোনাৰ উন্নতিত বাধা আৰোপ কৰিব পাৰে আইনী সমস্যাসমূহে আপোনাৰ আজি কিছু চিন্তিত কৰিব পাৰে আপোনাৰ যদি কিবা আইনী চিন্তা আছিলে বা আইনী সমস্যা আছে সেইবোৰে আপোনাৰ আজি চিন্তিত কৰি তুলিব লগতে আয় ব্যয় আজি আপোনাৰ ক্ষমতা হৈ থাকিব আপুনি যিমান আয় কৰে সিমান ব্যয় হৈ থাকিব গতিকে কিছু আপুনি সঞ্চয় কৰিবৰ বাবে চেষ্টা কৰিব উচ্চ শিক্ষা অৰ্থাৎ বিদ্যাৰ্থীসকলৰ বাবে আজি শুভ এটা নহয় মধ্যমা হ'ব আপোনালোকৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ'ব উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকে কিছু সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে লগতে আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 4 শুভ দিশ হৈছে উত্তৰ তেনেহ'লে পলম নকৰিব আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে ধনু ৰাশি জাতক জাতিকাসকলৰ বিষয়ে জনাবলৈ ওলাইছোঁ ধনু ৰাশি জাতক জাতিকাসকলে আজি যান বাহন কৰিম বুলি যদি ভাবি আছে তেনেহ'লে আজি যান বাহন ক্ৰয়ৰ যোগ আছে শুভ ফল লাভ কৰিব পাৰিব মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰতো আপোনালোকে আজি শুভ ফল লাভ কৰিব পাৰিব লগতে নতুন কাম যদি হাতলৈ কিছু আপুনি সাৱধানতা ল'ব কিয়নো আপোনাৰ তেনে ক্ষেত্ৰত আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব বন্ধুৰ ক্ষেত্ৰত আপুনি শুভ ফল লাভ কৰিব লগতে আপুনি যি সিদ্ধান্ত আপুনি হঠাৎ নল'ব আপুনি সিদ্ধান্ত লওঁতে আজি ভাবি চিন্তি সিদ্ধান্ত ল'ব কিয়নো এই সিদ্ধান্তে আপোনাৰ পাছত বিপদত পেলাব পাৰে আৰু যি পৰিকল্পনা লয় সতৰ্কতা অৱলম্বন কৰিব ভ্ৰমণৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব কোনো আজি দীঘলীয়া ভ্ৰমণ কৰিলে আপোনাৰ শুভ ফল লাভ হ'ব মানসিকভাৱে আজি আপুনি শান্তিত থাকিব পাৰিব ৰং হৈছে আপোনালোকৰ আজি সেউজীয়া সংখ্যা হৈছে আজি আপোনালোকৰ 5 আৰু শুভ দিশ হৈছে দক্ষিণ তেনেহ'লে এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে মকৰ ৰাশি জাতক জাতিকাসকলে আজি সন্তানৰ কিছু চিন্তিত হ'ব পাৰে সন্তানৰ সমস্যা কিছু চিন্তিত কৰিব পাৰে পিতৃ মাতৃয়েও কিছু চিন্তিত কৰি তুলিব পাৰে লগতে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ ক্ষেত্ৰত কিছু সতৰ্ক হৈ থাকিব প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল লাভ কৰিব পাৰিব কৰ্মসংস্থাপনৰ উন্নতি হোৱা যোগ আছে সিদ্ধান্তবোৰ লওঁতে আপুনি যিকোনো সিদ্ধান্ত নল'ব হঠাৎ লোৱা সিদ্ধান্ত আজি আপোনাক চিন্তিত কৰি তুলিব পাৰে দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব আপুনি আৱেগিক হৈ নহ'ব আজি আৱেগিক হোৱাৰ পৰা আপুনি আজি দূৰত থাকিব শুভ ৰং হৈছে আপোনালোকৰ ৰঙা আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ 4 শুভ বাৰ হৈছে আজি বাৰ অনুযায়ী শুভ দিশ হৈছে আপোনালোকৰ পশ্চিম তেনেহ'লে পলম নকৰি আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকল আজিৰ দিনটোৰ বিষয়ে জনাবলৈ ওলাইছোঁ আজিৰ দিনটোত তেওঁলোকৰ শিল্পী বা ক্ৰীড়া ক্ষেত্ৰত জড়িত শিল্পীসকলৰ আজি শুভ ফল লাভ কৰিব পাৰিব শত্ৰুৱে আপোনাৰ আজি কিছু
ক্ষতি কৰিব গতিকে কিছু সাৱধান হৈ থকা উচিত মাটি বাৰী ক্ৰয় ক্ষেত্ৰত আজি আপুনি শুভ ফল লাভ কৰিব যদিও যান বাহন ক্ৰয়ৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে আপুনি যান বাহন ক্ৰয়ৰ ক্ষেত্ৰত কিছু সাৱধানতা থকা উচিত বা যি সিদ্ধান্ত লয় সাৱধানতাৰে ল'ব আজি শিক্ষাৰ্থীসকলে বিদ্যাৰ্থীসকলৰ আজি দিনটো ভাল দেখা গৈছে বিদ্যাৰ্থীসকলে উচ্চ কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকে আজি শুভ ফল লাভ কৰিব পাৰিব লগতে আজি আপোনালোকৰ নতুন কামত হাত দিলে সেই কামসমূহ সফল হ'ব কোনো যদি বদ অভ্যাস আছে তেনেহ'লে সেই অভ্যাস আজি আপুনি ত্যাগ কৰক সুস্বাস্থ্য অটুট থাকিব আৰু যিকোনো কাম কৰোঁতে আজি আপুনি সতৰ্ক হৈ থাকিব তেতিয়াহ'লে আপোনাৰ আজি দিনটো সুস্থ হৈ পাৰ হ'ব আৰু আপোনালোকৰ শুভ ৰং হৈছে সেউজীয়া শুভ দিশ হৈছে উত্তৰ আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ 8 তেনেহ'লে পলম নকৰি এইবাৰ আহিছোঁ শেষ ৰাশি তথা মীন ৰাশিলৈ মীন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো কিদৰে পাৰ হয় সেই বিষয়ে জনাবলৈ আহিছোঁ আজিৰ দিনটো মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত যি লক্ষ্য আগত বান্ধি ইমান দিনে কাম কৰি আছিলে সেই লক্ষ্যত উপনীত হোৱাৰ দিশে আগবাঢ়িছে প্ৰেমৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব প্ৰেমজনিত কোনো সমস্যাসমূহ আজি দূৰ হ'ব দাম্পত্য জীৱনত সুখী লাভ কৰিব পাৰিব লগতে আপোনালোকৰ পাৰিবাৰিক কোনো সমস্যা যদি আছিলে তেনেহ'লে সেই সমস্যাসমূহ দূৰ হ'ব আইনী সমস্যাৰ ক্ষেত্ৰত আপুনি আজি শুভ ফল লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্যত আজি আপোনাৰ আয় অৰ্থাৎ আপোনাৰ ব্যৱসায় বাণিজ্য আপোনাৰ উন্নতি হোৱাৰ যোগ আছে খং আজি আপুনি যিকোনো কথাতে পটকৈ হঠাৎ খং উঠিব পাৰে গতিকে আপুনি যিমান পাৰে খংটো কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰিব লগতে শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 5 শুভ বাৰ আজিৰ দিনটো অনুসৰি আপোনালোকৰ শুভ দিশ হৈছে উত্তৰ তেনেহ'লে পলম নকৰি আপোনালোকে মোৰ চেনেলটো এতিয়া যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে এই চেনেলটোত আপোনালোকে প্ৰতিটো ভিডিঅ' পাব বহুত সকলো ধৰণৰ ভিডিঅ' পাব তেনেহ'লে পলম নকৰি চাই থাকিব ছাবস্ক্ৰাইব কৰিব SK নেটৱৰ্ক আছাম ধন্যবাদ